नैजि नं बिजनि बिधानसभा समष्टिनिफ्राय दिनै आङो नमिनेसन फाइलखौ खालामबाय जोंनि लिडार दैदेनगिरि प्रमद बर' बिथांनि दैदेननायाव बिथाङा आंनि टिकेट होनाय लोगो लोगोनो जोङो बिजनिनि रायजो राजाफ्रा गासिबो गोजोननाय मोनदों गोजोननायखौ फोरमायदों बिभिन्न जाथि जनगोष्ठीनि मानसिफोराबो बे गोजोननायखौ फोरमायदों जे एबार जोङो माने बिथांखौ मोनबाय इउपिपिएल दिल्लीनिफ्राय जों बिथांखौनो देरहाहोगोन दा बहाय एनडिएनि केन्डिडेट दङ आरो गुबुन केन्डिडेटखौ जों दासिमबो मोखाङाव फैनाय नुवाखै अब्लाबो जोङो माने गोबां भटनि बेबायदिनाव जों देरहासार जानो हागोन जोङो माने 30,000सो भटआव जों देरहानो हागोन होननानै जों मिजिंथिदों आरो इउपिपिएल दिल्लीनिफ्राय जोङो गासै जेसेबां जों माबा खालामगोन बिनि गेजेराव जोङो मोन 9 निफ्राय मोन 10 माबायाव जों देरहासार जानो हागोन आरोखि এইবার তিনবারকে করেছে এইবারই যদি বিজয়ী হয়ে যায় আপনাদের যেহেতু এনডিএর এগেনস্টত এবার নির্বাচন খেলিব বিজয়ী হয়ে যাওয়ার পিছত আপনাদের স্থিতি কি হবে আমার স্থিতি হ'ব আমার হাইকমেণ্ট আছে হাইকমেণ্টে প্ৰথমতে যি ডিচিশ্যন ল'ব সেইমতে আমি যাম মই নিজেবাকে একো নকওঁ জিকি যোৱাটো খাটাং আমাৰ প্ৰতিদ্বন্দ্বিতা মানে ক'বলৈ গ'লে নাই বুলি ক'ব লাগিব একেবাৰে ইজিলি জিকি যাম ভাল লাগিছে আমাৰ হাইকমেণ্টে মোক টিকট দিছে টিকট দিয়াৰ পিছত আমি আমাৰ যিটো বিজনিৰ সমষ্টিৰ যিটো ৰাইজ এই ৰাইজে সকলোৱে মানে বিচাৰিছে অভূতপূৰ্ব সঁহাৰি তেওঁলোকে দিছে গতিকে আশা কৰিছোঁ জনসাধাৰণে যেনেকৈ তেওঁলোকৰ ৰায়টো দিব ঠিক তেনেকৈ মই জনসাধাৰণৰ কাৰণে বিজনি ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে ইচ্ছুক আৰু কাম কৰি যাম বিজনি ৰাইজে যেনেভাৱে মানে বিচাৰে কৰিবলগীয়া আৰু বহুত কাম বাকী থাকি গৈছে সেইবোৰ কাম মানে আধৰুৱা হৈ আছে সেই আধৰুৱা কামবোৰ কৰিব বিচাৰিছে গতিকে বিজনি ৰাইজে যেহেতু মোক বিচাৰিছে বিপুল ভোটত ভোট দি পেলাই জয়যুক্ত কৰিব বিচাৰিছে গতিকে তাৰ কাৰণে মই বিজনি সমষ্টিৰ সমূহ ৰাইজক দল মত ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ কেন্দ্ৰীয় ইউপিপিএল দলৰ প্ৰধান তথা প্ৰাক্তন CM প্ৰমোদ বৰা ডাঙৰীয়া এই টিকট প্ৰদান কৰিছে কোৰ কমিটিয়ে টিকট প্ৰদান কৰিছে আমাৰ কেন্দ্ৰীয় নীতিবৰ্গ সকলোৱে মোক এই টিকটটো দিছে বিজনি ৰাইজৰ বিজনি জিলা ইউপিপিএল দলৰ ব্লক প্ৰাইমাৰী সকলৰ মানে অনুৰোধ মৰ্মে গতিকে মই আশা কৰিছোঁ দলে যেনেকৈ বিচাৰিছে ৰাইজে যেনেকৈ বিচাৰে ঠিক তেনেকৈ কাম কৰিবৰ কাৰণে আগবাঢ়ি যাম বিজনি বিধানসভাত এনডিএৰ কেণ্ডিডেট অৰূপ কুমাৰ দে আপোনাৰ সন্মুখত কিমান ফেক্টৰ হ'ব পাৰে সেইটো মই ফেক্টৰ নাই কাৰণ মানে আমি প্ৰায় 30,000 ভোটৰ ব্যৱধানত জয়ী 30,000 ভোটৰ ব্যৱধানত জয়ী বিপিএফৰ দাবীদাৰী আছিল ডিম্বেশ্বৰ বড়ো কিন্তু তেখেতক টিকট নিদিয়াৰ কাৰণে তেখেতে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু আপোনাৰ বিপিএফৰ ফালৰ পৰা কেনেকুৱা প্ৰভাৱ পৰিব ডিম্বেশ্বৰ বড়োই নিশ্চয় মানে নিৰ্দলীয় নেখেলে তেওঁলোকৰ যিটো হাইকমেণ্ট সেইটো খেলিব নিদিব কাৰণ তেওঁলোকৰ মানে এনডিএৰ লগত মানে বুজাপৰা আছে বুজাপৰা চুক্তি আছে সেই মৰ্মে হয়তো মানে তেওঁ খেলিবলৈ নিদিব মানে মই যিমানটো আশাবাদী তেওঁ নেখেলিব ইতিমধ্যে তেখেতে দলত্যাগ কৰিছে দলত্যাগ কৰিলেও তেওঁ মানে হয়তো মানে পিছত মানে ভাবিব মানে খেলাটো ভাল হ'ব নে নহ'ব এইটো হয়তো ভাবি ল'ব আৰু সেইখিনি